হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভালেই দিয়ক। মানে আজি আছোঁ মানে অধিৱেশনৰ মানে আজি নিশাৰ মানে ভিউ মানে আজি বাৰু আৰম্ভ হৈছে মানে শ্ৰীমন্ত শংকৰদেৱ সংঘক শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন মানে আজি বাৰু হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘক অধিৱেশন ৰঙিয়া মানে প্ৰতিনিধি সভাকক্ষ মানে চাব পাৰে, মানে ভিতৰত দেখাই আছোঁ আপোনালোকক চাব পাৰে। আছে প্ৰতিনিধি সভাকক্ষ মানে ভিতৰত আৰু দেখাই আছোঁ, মানে ইমান দেখাই নাথাকোঁ যিহেতু সকলোৱে মানে আছে মানে বিশেষ প্ৰতিনিধি শিবিৰ মানে গাইজ দেখাই আছোঁ ভিতৰতো। আৰু মই এই অনুষ্ঠানটো শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা আচলতে অনুষ্ঠান নহয়, এটা সম্পদলৈ ৰূপান্তৰ হৈছে, আমাৰ পৰিচয়লৈ ৰূপান্তৰ হৈছে। গতিকে অনুষ্ঠানটোৰ যাতে আগন্তুক দিনত মানে নামঘৰ চাব পাৰে। তৰুণী প্ৰধান স্বৰূপ নামঘৰ আৰু দেখিছে মানে এইবাৰ যাই আছোঁ মানে গ্ৰন্থমেলা চাবলৈকে যাই আছোঁ। ৰাতি ভিউ চাব পাৰে, মানে ৰাতি এদিন দিয়া নাই মানে আজি দিলোঁ আৰু মানে আগত চাব পাৰে, মানে মানুহ আহি আছে মানে গাইজ প্ৰায় আৰু এয়া চাব পাৰে। গ্ৰন্থমেলাৰ প্ৰদৰ্শনী মানে গ্ৰন্থমেলাৰ প্ৰদৰ্শনী হ'বলৈ যাই আছোঁ। বিন গাছ চাব পাৰে, মানে বজাই যেন চক্ৰা ভিউ চাব পাৰে, ৰাতিৰ ভিউ মানে চক্ৰা ভিউ চাব পাৰে। চক্ৰ ভিউটো চাই পেলাই মানে পানী চাব পাৰে, মানে এই বাপসকলৰ লগত আহিছিলোঁ মানে যাৱাৰ গাজা কেম্বাৰ আহিছে গাইছ, মানে কিবাকে মানে চাব আহিলোঁ দেই। আৰু কাৰ্যালয় যিমান মানে আছে মানে পোহৰ যোগান উপসমিতি মানে আৰু কিবা কিবি আছে, চাফাই আৰু পৰিৱেশ উন্নয়ন সমিতি, মানে বহুত কিবা কিবি কাৰ্যালয় আছে মানে যি লাগে মানে আছে আৰু মানে প্ৰায় 111টা শিবিৰ আছে ইয়াত, মানে এইবোৰ শিবিৰ আছে প্ৰায় বহুত আছে দিয়ক, মানে ইমান চাই নাথাকোঁ। আৰু শিবিৰ নম্বৰ 109 পুৰী জিলা শাখা। লগতে অসমৰ থলুৱা লোক সংস্কৃতিৰ উপাদানসমূহক লৈ আজি আয়োজন কৰিছে আয়োজন সমিতিয়ে এক সৰ্বাংগ সুন্দৰ আছে, মানে আগত শৌচালয় আছে, মানে লাইন পাতি আছে, মানে ভাওনা চাওক অলপমান
দেখাব নোৱাৰোঁ যিহেতু ইয়ালৈ নকৰোঁ যিটো আগত আছে পতাকা বেদী আছে আগত মানে আগত কেন্দ্ৰীয় সেনাবাহিনী ফিল্ড আৰু ভোজনালয় আছে লগত কাষতে আৰু সেয়া মূল মঞ্চ আছে আৰু এয়া আছে পতাকা বেদী চাওকচোন বাৰু আৰু গাইছ এয়া চাব পাৰে এয়া হৈছে ভৰা বা ভোজনালয় মানে মানুহ চাব পাৰে কিমান মানুহ আৰু গাইছ আপোনালোক মানে ভঁৰাল ঘৰ আৰু ভোজনালয় দেখালোঁ আৰু মানে ইমান দেখাব মানে কালি দেখাম ভিডিঅ'টোত মানে এতিয়া ভাত খাই আহিলোঁ এতিয়া শুব যাওঁ মানে কেন্দ্ৰীয় সেনাবাহিনী জিলা সেনাবাহিনী আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম